মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্স অৰ্থাৎ সমাজ বিজ্ঞানৰ অধ্যায় 3 বসতি এই পাঠটোৰ অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিম। লগতে এই পাঠটোৰ পৰা পৰীক্ষাত আহিবলগীয়া ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ তোমালোকক মই কৈ দিম। তোমালোকে চিন দি ল'বা কিতাপখনত। আহা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে মোৰ এই মন ক্লাছ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ইয়াত তোমালোকে ক্লাছ 8ৰ সকলো কিতাপৰ প্ৰশ্ন উত্তৰ পাবা। 1 নম্বৰতে দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰটো চোৱা। ক নম্বৰ খালী ঠাইত লিখিবা কৃষি। কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছত খটো চাবা। খটো খালী ঠাইত লিখিবা পানীৰ। পানীৰ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা সুবিধা ভোগ কৰে। গতিকে মই উত্তৰ লিখি দিছোঁ পানী। খালী ঠাইত তোমালোকে পানী লিখিবা। এতিয়া আছে গটো আলিবাট ৰেলপথ নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক খালী ঠাই লিখিবা ৰৈখিক বসতি বোলে। এই গ নম্বৰটো তোমালোকে কিতাপখনত চিন দি থোৱা। এইটো তোমালোকৰ পৰীক্ষাত আহিব। অৰ্থাৎ এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে। গ নম্বৰটো চোৱা। এতিয়া ঘৰটো চোৱা। বৰ্তমান অসমত গাঁৱৰ সংখ্যা হ'ল 26,395। গতিকে এইটো খালী ঠাই লিখি ল'বা 26,395। তাৰপিছত এতিয়া 2 নম্বৰটো চাবা। শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক'ত আছে গ্ৰাম্য বসতিৰ মূল বৃত্তি হ'ল কৃষি কাৰ্য। গতিকে ক নম্বৰটো কৃষি কাৰ্যত চিন দিবা, ৰাইট চিন দিবা কৃষিটো। তাৰপিছত এতিয়া খটো চোৱা। খটো অসমৰ গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলৰ জনসংখ্যা উত্তৰ লিখিবা অধিক। অৰ্থাৎ গ্ৰাম্য অঞ্চল মানে গাঁৱৰ অঞ্চলতকৈ নগৰ অঞ্চলত মানে চহৰত জনসংখ্যা বেছি থাকে। সেইকাৰণে তোমালোকে লিখিবা অধিক। জনসংখ্যাৰ ঘনত্ব অধিক। এতিয়া গটো চোৱা। ভাৰতৰ প্ৰায় 70 আছে, 80 আছে আৰু 60 অৰ্থাৎ 60% লোকে গাঁৱত বাস কৰে। গতিকে ভাৰতৰ প্ৰায় 70% লোকে গাঁৱত বাস কৰে। গতিকে উত্তৰ লিখিবা 70% বা 70%টো ৰাইট চিন দিয়া। এতিয়া ঘৰটো চোৱা। কোনো ঠাইত থূপ খাই থকা বসতিয়ে হ'ল কেন্দ্ৰীভূত বসতি। গতিকে শুদ্ধ উত্তৰ লিখিবা কেন্দ্ৰীভূত। তাৰপিছত 3টো চাবা। এই 3 নম্বৰ প্ৰশ্নখিনি মই চুটিকৈ আৰু একদম সহজ ভাষাত লিখি দিছোঁ, যাতে তোমালোকে এবাৰ পঢ়িলেই বুজি পোৱা। গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু তোমালোকে 3 নম্বৰ উত্তৰখিনি লিখি ল'বা। এতিয়া ক নম্বৰটো চাবা। মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা। এই প্ৰশ্নটো তোমালোকে ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকৰ পৰীক্ষাত আহে। গতিকে এইটো কিতাপখনত চিন দি লোৱা। এটা উত্তৰ চাবা। মানুহে কৃষি কাৰ্য কৰিবলৈ লোৱাৰ পাছতহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ মাটি চহোৱা, শস্য চোৱা চিতা কৰাৰ বাবে মানুহে স্থায়ীভাৱে বসতি কৰিবলগীয়া হয়। আনহাতে খেতি চপাই পোৱা শস্যবোৰ ভৱিষ্যতৰ বাবে মজুত কৰি ৰাখিবৰ কাৰণে মানুহে স্থায়ীভাৱে বসবাস কৰে। গতিকে মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণকেইটা এইকেইটাই। গতিকে তোমালোকে ইয়ালৈকে লিখিবা। এইটো তোমালোকৰ পৰীক্ষাত 3 নম্বৰ বা 2 নম্বৰ আহিব। এতিয়া আমি খটো চাম। খটো গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা। অৰ্থাৎ আমাক খ নম্বৰটোত গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্যসমূহ লিখিবলৈ কৈছে। গতিকে মই লিখি দিছোঁ চব পইণ্ট ৱাইজত। তোমালোকক মই 6টা পইণ্ট লিখি দিছোঁ। গতিকে তোমালোকে ইয়াত 3 নম্বৰ আহিলে 6টা পইণ্ট লিখি দিলেই হ'ল। 1 নম্বৰতে লিখিবা গাঁৱলীয়া বাসিন্দাসকলৰ মূল বৃত্তি হ'ল কৃষি। 2 নম্বৰতে লিখিবা বসতি পাতল আৰু বিস্তৃতি। অৰ্থাৎ গাঁৱলীয়া বাসিন্দাসকলৰ বসতি পাতল আৰু বিস্তৃতি। তোমালোকে ডাইৰেক্ট লিখি দিব পাৰা বসতি 2 নম্বৰ দি পেলাই ডাইৰেক্ট লিখিবা বসতি পাতল আৰু বিস্তৃতি। 3 নম্বৰ লিখিবা ঘৰ বাৰীৰ আৰ্হি থলুৱা আৰু পৰম্পৰাগত হয়। অৰ্থাৎ আমাৰ ঘৰ বাৰীৰ আৰ্হিবিলাক বাঁহ বেতৰ হয়, সেইটোকে কোৱা হয় থলুৱা আৰু পৰম্পৰাগত। 5 নম্বৰটো চাবা। এলেকাটোত যাতায়াতৰ ব্যৱস্থা সুচল নহয়। অঞ্চলটোত যান বাহনৰ সংখ্যা কম। তাৰপিছত 6 নম্বৰতে লিখিবা ব্যৱসায় বাণিজ্যৰ সুবিধা কম। গতিকে ইয়ালৈকে লিখিলে হ'ব খ নম্বৰটো। এতিয়া গটো চোৱা। কেন্দ্ৰীভূত বসতি কেনেধৰণে সৃষ্টি হয়। উত্তৰ লিখিবা কোনো ঠাইত মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা সুবিধাবোৰ যদি একে ঠাইতে পোৱা যায় তেন্তে সেই এলেকাটোত মানুহৰ বসতি থূপ খাই থাকে। এনে বসতিক কেন্দ্ৰীভূত বসতি বোলে। গতিকে এইটো গটো ইয়ালৈকে লিখিবা। তাৰপিছত আছে ঘৰটো পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা। অৰ্থাৎ প্ৰশ্নটোত কৈছে পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কি কি, মানে
কি জীৱিকা কৰি সিহঁতি জীয়াই থাকে? উত্তৰ লিখিবা। পৌৰ বসতি মানুহৰ জীৱিকাৰ উপায় হ'ল সেৱাখণ্ড, বেংক, ডাক, বীমা, শিক্ষা অনুষ্ঠান, চিকিৎসালয় আদি জীৱিকাৰ লগত জড়িত। তাৰপিছত লিখিবা যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ লগতে চৰকাৰী চাকৰিত বহুতো লোকে জড়িত হৈ থাকে। গতিকে তোমালোকৰ এই ঘ নম্বৰটো ইয়ালৈকে লিখিলে হৈ যাব। 3 নম্বৰ বা 2 নম্বৰ আহিব। অঙটো চাবা। অঙটো গাঁও আৰু নগৰৰ মাজৰ সম্বন্ধ আলোচনা কৰা। এই নম্বৰটো বহুত ইম্পৰ্টেণ্ট, এইটো তোমালোকৰ পৰীক্ষাত আহিব। গতিকে এই অঙটো তোমালোকে কিতাপখনত চিন্তি লোৱা। গাঁও আৰু নগৰৰ মাজৰ সম্বন্ধ আলোচনা কৰা। অৰ্থাৎ প্ৰশ্নটোত কৈছে গাঁও আৰু নগৰৰ মাজত মানে কি সম্পৰ্ক আছে বা কেনেধৰণৰ সম্পৰ্ক আছে। উত্তৰ লিখিবা। গাঁও আৰু নগৰৰ মাজত বহুতো পাৰ্থক্য যদিও গাঁও আৰু নগৰৰ মানুহৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক আছে। অৰ্থাৎ আমি লিখিছোঁ গাঁও আৰু নগৰৰ মাজত বহুতো পাৰ্থক্য আছে যদিও গাঁও আৰু নগৰৰ মানুহৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক আছে। তাৰপিছত লিখিবা সাধাৰণতে বেপাৰ বাণিজ্যই গাঁও আৰু নগৰৰ মাজত সম্পৰ্ক বৰ্তাই ৰাখে। লিখিবা গাঁওবাসীয়ে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী নগৰক যোগান ধৰে আৰু নগৰেও ঔদ্যোগিক দ্ৰব্য আৰু অন্যান্য সেৱা গাঁৱলৈ আগবঢ়ায়। তাৰপিছত লিখিবা বেংক, ডাক, বীমা, শিক্ষা দীক্ষা আদি সেৱাৰ যোগেদি গাঁও আৰু নগৰৰ মাজত এক নিবিড় সম্পৰ্ক স্থাপন হয়। গতিকে তোমালোকে এইটো ইয়ালৈকে লিখিলে হৈ যাব 3 নম্বৰ কাৰণে। গাঁও আৰু নগৰৰ মাজত যিহেতু সম্পৰ্ক লিখিব লাগে, গতিকে ইয়ালৈকে লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰটো চাবা। 4 নম্বৰটো চমুটোকা লিখা। ক নম্বৰত আছে ৰৈখিক বসতি। এতিয়া আমি ৰৈখিক বসতিৰ বিষয়ে চমুটোকা লিখিব লাগে। উত্তৰ লিখিবা বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে। যেনে আলিবাট বা ৰেলপথৰ কাষে কাষে বিস্তাৰিত হৈ থকা বসতি আৰু বা নদীৰ কাষে কাষে বৈ থকা বসতিয়ে হৈছে ৰৈখিক বসতি। গতিকে এইটো ইয়ালৈকে লিখিবা চমুটোকা। তাৰপিছত খটো চাবা। বৰ্গাক্ষেত্ৰকাৰ বসতি। উত্তৰ লিখিবা গ্ৰাম্য অঞ্চলত কৃষি ক্ষেত্ৰক বা কৃষি কাৰ্যক কেন্দ্ৰ কৰিও এক ধৰণৰ বসতি সৃষ্টি হয়। অৰ্থাৎ কৃষিক্ষেত্ৰৰ ওচৰে পাজৰে মানুহে নিজৰ বসতি গঢ়ি তোলে। এনে বসতি বৰ্গাক্ষেত্ৰকাৰ বসতি বোলে। গতিকে তোমালোকে চমুটোকা যদি 2 নম্বৰ আহে 2 নম্বৰ কাৰণে ইমানকণ লিখিবা হৈ যাব। তাৰপিছত চাবা গড়টোত চোৱা উচ্চভূমিৰ বসতি। এতিয়া উচ্চভূমি মানে হৈছে ওখ ঠাই, অৰ্থাৎ পাহাৰ পৰ্বতৰ কথা কোৱা হৈছে, পাহাৰীয়া ঠাইৰ কথা কোৱা হৈছে। উত্তৰ লিখিবা উচ্চভূমিত সাধাৰণতে পাতল বসতি দেখা যায়। এনে অঞ্চল পাহাৰে আৱৰা আৰু শিলাময় হোৱাৰ বাবে বসতি পাতল হয়। তাৰোপৰি অসাৰুৱা মাটি, যাতায়াতৰ অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবেও উচ্চভূমিৰ পাতল বসতি দেখিবলৈ পোৱা যায়। অসমৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা 3খন উচ্চভূমিৰে গঠিত হোৱাৰ বাবে সেইবোৰত বসতি পাতল। গতিকে তোমালোকে গ নম্বৰটো ইয়ালৈকে লিখিবা চমুটোকা। এইটো আহিলে 3 নম্বৰ আহিব আৰু 3 নম্বৰ কাৰণে এইখন লিখিলেই হ'ব। তাৰপিছত 5 নম্বৰটো চাবা। 5 নম্বৰটো ইম্পৰ্টেণ্ট হয়। 5 নম্বৰ পাৰ্থক্য লিখা। ক নম্বৰটো চোৱা গ্ৰাম্য বসতি আৰু পৌৰ বসতি। গ্ৰাম্য বসতি আৰু পৌৰ বসতিৰ মাজত পাৰ্থক্য লিখিব লাগে। উত্তৰ লিখিবা গ্ৰাম্য বসতি আৰু পৌৰ বসতিৰ মাজত পাৰ্থক্য হ'ল 1 নম্বৰতে গ্ৰাম্য বাসিন্দাসকলৰ মূল বৃত্তি হ'ল কৃষি, কিন্তু বা আনহাতে পৌৰ বসতি বা বাসিন্দাসকলৰ মূল বৃত্তি হ'ল বেপাৰ বাণিজ্য। গতিকে 1 নম্বৰটো ইয়ালৈকে লিখিবা। তাৰপিছত 2 নম্বৰ পাৰ্থক্যটো চাবা। গ্ৰাম্য বসতি পাতল আৰু বিস্তৃত, কিন্তু পৌৰ বসতি ঘন। তাৰপিছত 3 নম্বৰতে লিখিবা গ্ৰাম্য বসতিত যাতায়াতৰ ব্যৱস্থা সুচল নহয়, কিন্তু বা আনহাতে পৌৰ বসতিত যাতায়াতৰ ব্যৱস্থা সুচল হয়। গতিকে এই 3টা পইণ্ট লিখিলেও হ'ব 3 নম্বৰ কাৰণে। তাৰপিছত চাবা খ নম্বৰটো ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতি। উত্তৰ লিখিবা ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতিৰ মাজত পাৰ্থক্য হ'ল 1 নম্বৰতে লিখিবা বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে। যেনে ৰেলপথৰ কাষে কাষে বিস্তাৰিত হৈ থকা বসতি। তাৰপিছত লিখিবা কিন্তু কোনো ঠাইত মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাজৰে পোৱা যায় তেন্তে সেই এলেকাটোক মানুহৰ বসতি থোপ খাই থাকে আৰু এনে বসতি কেন্দ্ৰীভূত বসতি বোলে। গতিকে এইটো ইয়ালৈকে লিখিবা খ নম্বৰটো। তাৰপিছত চাবা গড়টো উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতি।
উত্তৰ লিখিবা উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতিৰ মাজৰ পাৰ্থক্য হ'ল 1 নম্বৰ লিখিবা উচ্চভূমিত সাধাৰণতে পাতল বসতি দেখা যায়। মই আগতে কৈছিলোঁ তোমালোকক উচ্চভূমি মানে হৈছে পাহাৰীয়া ঠাই, ওখ জেগা। গতিকে পাহাৰীয়া ঠাইত বসতি পাতল দেখা যায়। কিন্তু নিম্নভূমিত জনবসতি ঘন হোৱা দেখা যায়। নিম্নভূমিত জনবসতি ঘন হয়। 2 নম্বৰতে লিখিবা উচ্চভূমিত অঞ্চল পাহাৰে আৱৰা, স্থলভাগ থিয় আৰু শিলাময়। তাৰপিছত লিখিবা কিন্তু নিম্নভূমিত সমভূমি এলেকা বেছি। নিম্নভূমিত সমভূমি এলেকা বেছি, অৰ্থাৎ নিম্নভূমিত মানে মাটিসমূহ সমান। 3 নম্বৰ লিখিবা উচ্চভূমি অঞ্চলত যাতায়াতৰ অসুবিধা, মানে পাহাৰীয়া অঞ্চলত আমি যাতায়াতৰ অসুবিধা পাওঁ। তাৰপিছত লিখিবা কিন্তু নিম্নভূমি অঞ্চলবোৰত যাতায়াত, খেতি বাতি, বাণিজ্য আদিৰ বাবে পৰ্যাপ্ত সুবিধা আছে। গতিকে 3 নম্বৰটো ইয়ালৈকে লিখিবা হৈ যাব। ইমানতে তোমালোকৰ এই পাঠটোৰ অনুশীলনী প্ৰশ্নসমূহ শেষ হ'ল। গতিকে যদি ভিডিঅ'টো ভাল পালা প্লিজ লাইক কৰিবা। ভিডিঅ'টো শেষৰ বাবে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।